কিমান প্ৰদূষণমুক্ত গুৱাহাটী মহানগৰী। আজি উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ বৰা গাঁৱত আৰু এই বৰা গাঁৱৰ গ্ৰাউণ্ডৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ যে পলিউশ্যন, যে আচলতে বৰা গাঁৱত উপস্থিত হৈ এনেকুৱা এটা অনুভৱ হৈছে যে প্ৰদূষণৰ কাৰণে চৰকাৰখনে কিবা এটা কৰিছে। আমি গ্ৰাউণ্ডৰ যিবোৰ পৰিৱেশটো দেখুৱাই দিব বিচাৰিছোঁ আপোনালোকক যে কেনেধৰণে আচলতে চৰাই চিৰিকটিয়ে কেনেধৰণে ইয়াত আছে, লগতে ইয়াত কেনেধৰণে কামবোৰ হয় আপোনালোকে প্ৰত্যক্ষ কৰক যে প্ৰদূষণমুক্ত এতিয়া কিমান হৈ আছে গুৱাহাটী মহানগৰী। যান বাহন, কল কাৰখানাৰ পৰা নিৰ্গত ধোঁৱা ধূলি আদিয়ে প্ৰদূষিত কৰিছে গুৱাহাটী মহানগৰী। কাৰ্বনেৰে ভৰি পৰিছে মহানগৰীৰ আকাশ বতাহ। চেণ্টাৰ ফৰ ছায়েন্স এণ্ড এনভাইৰনমেণ্টৰ এক তথ্য অনুসৰি 2021-22 বৰ্ষৰ বৰ্ষাকালত বায়ুৰ গুণগত মানৰ বিশ্লেষণত নৰ্থ ইষ্টৰ প্ৰদূষিত চহৰৰ শীৰ্ষত আছিল গুৱাহাটী মহানগৰী। 17 মাৰ্চত প্ৰদূষণৰ ক্ষেত্ৰত গুৱাহাটীৰ বায়ুমণ্ডলৰ সূচকাংক 213 থকাৰ লগতে 18 মাৰ্চত 210 আৰু 19 মাৰ্চত 204 আছিল আৰু শেষত অৰ্থাৎ দেওবাৰে 236 হৈছে। নাছাৰ 2012 চনৰ আমেৰিকাৰ এক ইনষ্টিটিউটৰ তথ্য অনুসৰি সেই গৱেষণাত ভাৰতৰ নৰ্থ ইষ্টৰ চহৰৰ ভিতৰত কাৰ্বন উৎপাদনৰ ক্ষেত্ৰত গুৱাহাটী শীৰ্ষত থকাৰ লগতে হিমালয়ৰ বৰফ গলনৰ ক্ষেত্ৰতো এই কাৰ্বন প্ৰদূষণে পৰোক্ষভাৱে প্ৰভাৱ পেলাইছে বুলি উল্লেখ আছে। এই প্ৰদূষণৰ বাবেই উত্তৰ পূৰ্বাঞ্চলত সঘনে জলবায়ুৰ পৰিৱৰ্তন ঘটা দেখা যায়। গুৱাহাটী ভয়ানকভাৱে বৃদ্ধি পোৱা কাৰ্বনৰ বাবে তাপমাত্ৰাৰো প্ৰভাৱ পৰে। যোৱা মাৰ্চত গুৱাহাটীৰ তাপমাত্ৰা 36 ডিগ্ৰী চেলছিয়াছ আছিল, পৰৱৰ্তী সময়ত 37 ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পায়। এতিয়া প্ৰশ্ন হয়, মহানগৰী কেতিয়া মুক্ত হ'ব বায়ু প্ৰদূষণৰ পৰা? মহানগৰীৰ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, জিলা প্ৰশাসন, বন বিভাগ, পৰিবহণ বিভাগকে আদি কৰি 11টা চৰকাৰী বিভাগে প্ৰদূষণমুক্ত গুৱাহাটীৰ বাবে উঠি পৰি লাগিছে।